নমস্কাৰ বন্ধুসকল, কি খবৰ? আপোনাক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আৰু আজি আমি এটা জেগাত গৈ আছোঁ। কি হয় জেগাটো, কি নহয় তাকে দেখাম বুলি আপোনালোক লৈ যাম। বলক আমি এটা ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই আপোনালোকক লৈ গৈ আছোঁ, বলক লখিমপুৰৰ এটা ধুনীয়া পিকনিক প্লেচ জেগা দীঘাত আপোনালোকক আজি মই লৈ যাম। আমি গৈ আছোঁ তাৰ আগত ৰেল ক্ৰচিং আছে। ৰেল ক্ৰচিঙত ট্ৰেইন আহিব এতিয়া। ট্ৰেইন আহিব এতিয়া। স্কুলৰ ল'ৰা ছোৱালী ৰখি আছে। ট্ৰেইন ক্ৰচিং, ট্ৰেইনখন পাৰ হৈ গ'ল গাইজ। এতিয়া আমি গৈ আছোঁ। এখন ট্ৰেইন আহে এইফালে, আৰু এইফালে এখন বাগান এখন চিৰাজুলি ষ্টেট গাড়ী আহিছে গাইজ। ইয়াত গৈ আছোঁ মই। বাইক আহি আছে। দেখিছে বাগান। এতিয়া মই বাগানৰ মাজে মাজে গৈ আছোঁ, আৰু আপোনালোকক মই বাগানৰ গোটেই চাৰিওফালতে এটা ধুনীয়াকৈ এটা ভিউ তুলি দিম, তেন্তে চাব আৰু। আপোনালোকে এতিয়া বাগানৰ ভিউ এটা চাই লওক। কেনেকুৱা লাগিছে কমেণ্টত জনাবচোন বাগানৰ ভিউটো। আকৌ আমি আমাৰ যাত্ৰা পুনৰ আৰম্ভ কৰোঁ, বলক। এতিয়া আমি গৈ আছোঁ। এয়া পামগৈ বেছি দূৰ নাই। এয়া পাহাৰ ওলাইছে দেখিছে ওপৰত। এয়া তালৈ গৈ আছোঁ। অলপ জুম কৰি দিছোঁ, ধৰিব নোৱাৰি বাৰু, ৰ'দটো নাই যে আজি। এইটো এটা চাৰিআলি হয়, আৰু আমি এতিয়া যাম পোনে। এইফালে যাব পাৰি, এইফালে আমি নাযাওঁ। আমি যাম এইফালে, পোনে যাম, বলক। ৰাস্তাটো ইমান ভাল নহয় বাৰু, তেও যাওঁ আৰু। এয়া গৈ আছোঁ। হিলে আছে, ৰাস্তাটো ভালেই, ইমানো বেয়াও নহয়, তেও মানে অলপ খলা বমা আছে, মানে আপুনি অলপ অফ ৰ'ডিং পাব। সৰুৱা পাহাৰ ওলাইছে আৰু দেখিছেনে বন্ধুসকল। এয়া গৈ আছোঁ আৰু বেছি দূৰ নাই, অকণমান আছে, বলক আমি এতিয়া গৈ থাকোঁ। যিমানটো পাৰোঁ সিমানটো গৈ আছোঁ আৰু। দেখিছেনে ভিউটো কেনেকুৱা লাগিছে বাৰু, ক'বচোন মোক কমেণ্টত। এয়া আহি আগত পাই গৈছোঁ আমি। চাওক এখন নদীত পানী নাই বাৰু, খালি নদী বুলি কয় আৰু। পাই গৈছোঁ। ইয়াৰ পাহাৰৰ পৰা খৰি আনিছে। এইয়া পাহাৰখন, আমি তালৈ গৈ আছোঁ এতিয়া। পাই দিয়া আপোনাৰ চবে ভিউ এটা চাওক। আমি আহিছিলোঁ এইফালৰ পৰা, এতিয়া যাম এতিয়া এইফালে বলক।
এইফালে গৈ আছোঁ আমি চাই লওক এতিয়া আমি বহুত হাবি মাজত সোমাম এতিয়া হাবি অফৰোডিং বহুতো আহিব আপোনালোকে বহুত ধুনীয়া জেগা আৰু ইয়াতে ফৰেষ্টৰ মানুহ থাকে আৰু এইটো হৈছে মন্দিৰ শিৱ মন্দিৰ মানুহ নাথাকে চাগে এতিয়া ন বলক আমি এতিয়া হাবি মাজে মাজে গৈ থাকোঁ মানুহে পিকনিক খাই আছে আহি পাই গ'লোহি আমি মানুহ বহুত কম আছে বাৰু আৰু ছানডে হ'লে বহুত মানুহ হয় ইয়াত আৰু বহুত ধুনীয়া পিকনিক প্লেচ হয় এইটো চাওক কিমান ডাঙৰ ডাঙৰ হিল আছে পানী চাওক গছ গছনি কিমান ধুনীয়া লাগিছে আপোনালোকে চাই যাওক নিজে চাই অনুমান কৰক কিমান ধুনীয়া জেগা হয় এইটো কেনেকুৱা লাগিছে ভিডিঅ'টো কমেণ্ট কৰি জনাব পামগৈ আৰু আমি পাহাৰৰ মাজত আছোঁ হিলে হিল চবফালে আৰু এয়া গছ চবফালে গছে গছ মই বেক চাইডৰ ভিউটো দেখাইছোঁ বলক এয়া এইটো বেক চাইডৰ ভিউটো চাই লওক একবাৰ কেনেকুৱা লাগিছে ইয়াত আপোনালোকে পিকনিক প্লেচ হয় এইটো বেষ্ট জেগা হয় পিকনিকৰ বাবে ধেৰ আহে মানুহ এতিয়া জানুৱাৰী মানত আহিব আপোনালোকেও আহিব পাৰিব ইয়াৰ পৰা চাব পাৰিব আপুনি এইফালে ভিউ পইণ্টটো এটা ওপৰৰ পৰা ভিউ চাওক গোটেই পাহাৰখিনি কেনেকুৱা লাগিছে বাৰু ক'বচোন মোক আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত মাৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগে ন লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তো বাই বাই